Good morning everyone. Morningত দানা পানী কাম বন কৰি আজৰি হৈ গা পা ধুই আজৰি হৈ এতিয়া পাকঘৰত সোমাইছোঁ আৰু ভাত বহাই দিছোঁ। মই এতিয়া মাইনাৰ স্কুল আছে সেইটো কাৰণে ভাত বনাইছোঁ। এইফালে বইল কৰিছোঁ মই কণী আৰু এইফালে মই টাৱাখন বহাই দিছোঁ। এইফালে ব্ৰেড আৰু কণী খাই মাইনা সেইটো কাৰণে ব্ৰেড কণী বনাইছোঁ এয়া। আৰু এইফালে মই বুট মানে ভাজিছোঁ, বুটকণ বইল কৰি লৈছোঁ। বইল কৰি পেলাই জাষ্ট এনে নৰ্মেলি ভাজিছোঁ ভাতৰ লগত খাবৰ কাৰণে। এয়াই এতিয়া মই ব্ৰেড বনাইছোঁ কণীৰ লগত জাষ্ট এনে খাবৰ কাৰণে। ভাত খোৱাৰ আগতেতো এনেতো মই একো খাবলৈ নিদিওঁৱেই, কিন্তু তথাপিতো তাই খাবৰ কাৰণে বিচাৰিছে, স্কুল যাবগৈ যিহেতু। ভাবিলোঁ টিফিনতো দিব পাৰিম, সেইটো কাৰণে বনাইছোঁ। এইফালে এইকণ মই বনাই পেলাই থৈ দিছোঁ। ব্ৰেড হৈছে আৰু প্ৰায় ব্ৰেড কণী আৰু এইফালে কণী বইল কৰি দিছোঁ। আমি মৰ্ণিঙত সদায় কণী খোৱাই যায় আমাৰ, কাৰণ কণী ঘৰতে আছে যিহেতু কণী খাই থকাই যায়। আৰু ব্ৰেডকণ হৈছেগৈ আৰু ইফালে বুটকণ হৈছেগৈ ভাজি কৰি। আৰু এইকণ আমাৰ ব্ৰেড এতিয়া ৰেডি খাবৰ কাৰণে। এতিয়া খাই থকা এইকণটো দেখাবলৈ নোৱাৰিম, সেইটো কাৰণে কাৰণ স্কুল হোৱাৰ কাৰণে এতিয়া আমি ভাত খাই আছোঁ। ভাত খাবলৈ যাব লাগিব। স্কুলত তাইক থৈ আহিমগৈ। আৰু কালি ৰাতিৰে অলপমান চিকেন আছিলে, সেইকণো গৰম কৰিলেও সেইকণ দেখুওৱা নহ'লেগৈ। গৰম দাল সেইকণ চিকেনকণো কৰিছোঁ। আমি এতিয়া ভাত খাইছোঁ অলপমান। আগতে মৰ্ণিঙত ভাত খোৱা নাছিলোঁ, কিন্তু এতিয়া মানে বেমাৰ হোৱাৰ পৰা ৰাতিপুৱা ভাত অলপ হ'লেও খাওঁৱেই আৰু খাই বৈ পেলাই দোকানলৈ যাওঁগৈ। আৰু এইকণ অলপমান ভিডিঅ' কৰি দিওঁ, কাৰণ টাইমো নাই যিহেতু, দেৰি হৈ গৈছে স্কুলত তাইক থ'ব যাব লাগিব এক্সামৰ কাৰণে। তেতিয়াহ'লে চাই থাকক আপোনালোকে। আৰু এতিয়া মৰ্ণিঙত আমি ভাত তেতিয়া খাইছোঁ। মৰ্ণিঙত খালে দুপৰীয়া খোৱাই নহয়গৈ, কাৰণ কেতিয়াবা আহোঁ কেতিয়াবা নাহোঁ, দোকানতে থাকি যাওঁ। সেইটো কাৰণে মৰ্ণিঙত কেইটামান ভাত খাওঁ বুলি লৈছোঁ। আৰু এইফালে ইজনী মাইনা খাই আছে, আৰু এইফালে আমাৰ দুগুলো মুগুলোকেইটা আছে ভাত খাই মাইনাই অলপমান মাংসৰ হাড় দি দিছে। ইফালে এবাৰ সিফালে এবাৰ কৰি পেলাই দি দিছে। সিহঁতবোৰেও কি খাবলৈ পায়, ওচৰৰ পৰা নাযায়, কাৰণ কি আমি খাই থাকিলে সিহঁতবোৰে কি আৰু ভাল পায় ওচৰত থাকিবৰ কাৰণে, কাৰণ আমি ওপৰৰ পৰা খাই পেলাই দি থাকোঁ যে, সেইটো কাৰণে ভাল পায়। আমি তেতিয়াহ'লে খাই লওঁ, চাই থাকক। মাইনাও খাই আছে এতিয়া ভাত, চাই থাকক। খাই বৈ লৈছোঁ, মাইনাক থ'বলৈ আহিছোঁ, স্কুল পাইছোঁহি। কাউণ্টাৰ খোলা নাই, কাউণ্টাৰটোত ৰৈ আছোঁ এতিয়া ফিজ দিবৰ কাৰণে। ফিজ দিয়ে ফোন লৈ পেলাই তাইক দি দিম। কাউণ্টাৰ খোলাই নাই এতিয়া বৰ্তমান, তাতে ৰৈয়ে আছোঁ বাহিৰতে। তাইক স্কুলত থৈ আহি এতিয়া আকৌ দোকানলৈ আহিছোঁ। এতিয়া আকৌ দানা পানী দিবলৈ টাইম হৈ গৈছে। দানা পানী অকণ দি লওঁ, আকৌ তাইক স্কুলৰ পৰা আনিব যাব লাগিব।
চ' ভাবিলোঁ অলপমান সময় এৰি দিওঁ হাঁহ মুৰ্গীবোৰ। এনেতো এৰণি থাকেই, ৰাতিপুৱা এৰি দিওঁ, কিন্তু অকণমান দুৱাৰখন খুলি দিছোঁ ইফালে বাহিৰলৈ আহিবৰ কাৰণেও। এইবোৰ মুৰ্গীবোৰ ইফালে ইফালে কৰি আছে সিহঁতবোৰ, আৰু এইবোৰ আছে হাঁহবোৰ এতিয়া মানে অকণমান ইফালে ইফালে কৰিছে। আৰু তেতিয়াহ'লে চাই থাকক, ইহঁতবোৰেতো বহুত ভাল পাইছে, কিন্তু এতিয়া মানে হাঁহকেইটাও আহিব ওলাইছে ইফালে, কিন্তু মই থোৱাৰ কাৰণে অহা নাই। অকণমান চাইড হৈ দিলে তেতিয়া আহি যাব। চ' তেতিয়াহ'লে চাই থাকক আপোনালোকে। আৰু এইফালে হাঁহবোৰ আহি গ'লে অকণমান চাইড হোৱাৰ লগে লগে মই অকণমান চাইড হ'লোঁ। চাইড হোৱাৰ কাৰণে মানে হাঁহবোৰ গোটেইবোৰ আহি পেলাই চিধাই ৰাস্তালৈ যায়গৈ, মানে এইফালে থাকিবলৈ মানে নিবিচাৰে, ৰাস্তালৈ চিধাই যায়গৈ। আৰু ইমান গাড়ী চাড়ী আহি থাকে, ভয়ো লাগে। চ' সেইটো কাৰণে মানে মই বান্ধিয়ে থৈ দিওঁ প্ৰায়। এতিয়া এই ৰাস্তাত গৈছে আৰু ইমান ভাল পাইছে সিহঁতে, পূৰা দানা মাৰি মাৰি মানে শেষ কৰিবলগীয়া হৈছে। দেখিছেনে ইমান ভাল পাইছে। চ' তেতিয়াহ'লে চাই থাকক আপোনালোকে। বাই।